এন্ড্ৰইড মোবাইল ব্যৱহাৰ কৰা সৰহসংখ্যক লোককৈ এই ট্ৰুকলাৰ এপ্লিকেশ্যনটো নিজৰ মোবাইলত ইনষ্টল কৰি ব্যৱহাৰ কৰা দেখা যায়। এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনালোকক আননোন নাম্বাৰৰ পৰা যদি কল আহে তাৰ বিষয়ে কিছু তথ্য প্ৰদান কৰিবৰ কাৰণে সক্ষম হয় আৰু কিছুমান স্পাম কল আৰু স্পাম মেছেজ আপোনালোকে ব্লক কৰিবৰ কাৰণে সক্ষম হয়। কিন্তু ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনালোকক যিবোৰ তথ্য প্ৰদান কৰে বা যিবোৰ ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে সক্ষম হয়, সেই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাৰ পৰা কি তথ্য সংগ্ৰহ কৰি এইটো দিয়ে আপুনি অনুমান কৰিছেনে? এই ট্ৰুকলাৰ এপ্লিকেশ্যনটো যেতিয়া আপুনি মোবাইলত ইনষ্টল কৰে আৰু যেতিয়া ইয়াক আপুনি ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰে, তেতিয়া এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাৰ মোবাইলটোৰ পৰা কিছু পাৰ্মিশ্যন বিচাৰে। যেনে ধৰক আপোনাৰ কণ্টেক্ট লিষ্টৰ এক্সেছ বিচাৰে আৰু ইনবক্সৰ এক্সেছ বিচাৰে, তাৰ লগতে লোকেশ্যন আৰু আনকি গেলেৰিও ই এক্সেছ ল'বৰ কাৰণে আপোনাৰ পৰা পাৰ্মিশ্যন বিচাৰে। যদি আপুনি এই পাৰ্মিশ্যনবোৰ নিদিয়ে তেতিয়াহ'লে ট্ৰুকলাৰ এপ্লিকেশ্যনটো আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। তাৰ ফলত এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাৰ হেণ্ডছেটৰ পৰা মেছেজ চেণ্ডিং কৰিব পাৰে। আজি কিছুদিনৰ আগতে এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৰ গ্ৰাহকসকলক একোটাকৈ মেছেজ চেণ্ড কৰিছিল যে আপোনাৰ ট্ৰুকলাৰ নাম্বাৰত বেংকৰ লগত লিংক কৰি UPI ছেটিংছ কৰা হৈছে বুলি। কিন্তু যিটো নেকি আপুনি UPI ছেটিংছ কৰিবৰ কাৰণে বহুকেইটা প্ৰচেছৰ মাজেদি আপুনি পাৰ হ'ব লাগে, কিন্তু সেই প্ৰচেছবোৰ নকৰাকৈ এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাক মেছেজ প্ৰদান কৰিছিল যে আপোনাৰ হেণ্ডছেটত থকা কণ্টেক্ট নাম্বাৰ তাৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক কৰি এটা UPI এড্ৰেছ আপোনাক ছেটিং কৰি দিয়া হৈছে। আপোনাৰ হেণ্ডছেটত থকা কণ্টেক্ট নাম্বাৰটো যে আপোনাৰ কোনো বেংকৰ একাউণ্টৰ লগত লিংক হৈ আছে, সেই ইনফৰমেশ্যনটো এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে ল'বৰ কাৰণে সক্ষম হৈছে। আপুনি এটা কথা অনুমান কৰিব পাৰে যে ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু বেংকৰ একাউণ্ট কিদৰে ৰিডিং কৰিব পাৰে। যদি কণ্টেক্ট নাম্বাৰটো যদি বেংকৰ একাউণ্টৰ লগত লিংক থাকে, তেতিয়াহ'লে এই এপ্লিকেশ্যনটোৱে আপোনাৰ বিনা অনুমতিতেই ই এক্সেছ কৰিব পাৰে। আপুনি এটা কথা অনুমান কৰিলে গম পাব যে আপোনাৰ হেণ্ডছেটত যেতিয়া ট্ৰুকলাৰ এপ্লিকেশ্যনটো ইনষ্টল হৈ থাকে, তেতিয়া আপুনি গুগলত যদি কিবা চাৰ্চ কৰে বা কোনো এপ্লিকেশ্যন যিবিলাক নেকি আপোনাৰ কমাৰ্চিয়েল এপ্লিকেশ্যন হয়, ধৰক এমাজন, পেটিএম, এইবিলাকত যদি আপুনি কিবা বস্তু বিচাৰি চাৰ্চ কৰে, কিছুদিনৰ পিছতে আপোনাৰ যিটো বস্তু আপুনি সেই এপ্লিকেশ্যনটোত বা গুগল ক্ৰমত আপুনি চাৰ্চ কৰিছিলে, কিছুদিনৰ পিছত আপোনাক সেইটো সম্বন্ধীয় কিবা মেছেজ আহিব বা সেই সম্বন্ধীয় আপোনাক স্পেম কল আহিব। এইটো এটা সামান্য উদাহৰণ। আৰু কেনেধৰণৰ ইনফৰমেশ্যন এই ট্ৰুকলাৰ এপ্লিকেশ্যনটো ল'ব পাৰে সেইটো আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। নমস্কাৰ বন্ধুসকল, মই হ'লোঁ ভাস্কৰ আৰু আপোনালোকে চাই আছে মোৰ চেনেল কলংকৰী আড্ডা ফাইণ্ডিং দ্য ৰুট। ট্ৰুকলাৰ এপ্লিকেশ্যনটো আপুনি হেণ্ডছেটত কিদৰে ইনষ্টল কৰিব আৰু ইনষ্টল কৰি কিদৰে এটা ট্ৰুকলাৰ একাউণ্ট খুলিব আৰু কিদৰে সুৰক্ষিতভাৱে আপোনালোকে ট্ৰুকলাৰ এপ্লিকেশ্যনটো আপুনি হেণ্ডছেটত ব্যৱহাৰ কৰিব, যেন সাপো মৰক আৰু লাঠিও নাভাঙক, এনে এক পদ্ধতিৰে ট্ৰুকলাৰ এপ্লিকেশ্যনটো আপুনি কিদৰে ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়ে মই এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তেন্তে আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ছাইডৰ স্ক্ৰীণত আপোনালোকে দেখা পাই আছে মই ট্ৰুকলাৰ এপ্লিকেশ্যনটো নিজৰ মোবাইলত ইনষ্টল কৰি অ'পেন কৰিছোঁ আৰু অ'পেন কৰোঁতে এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে মোক কি পাৰ্মিশ্যন বিচাৰিছে, কি পাৰ্মিশ্যন মই তেওঁলোকক প্ৰদান কৰিব লাগিব, সেই পাৰ্মিশ্যনকেইটা মই দি দিছোঁ। কাৰণ যদি আপুনি পাৰ্মিশ্যনকেইটা নিদিয়ে তেতিয়াহ'লে আপুনি হেণ্ডছেটত ইনষ্টল কৰি অ'পেন কৰিব নোৱাৰিব ট্ৰুকলাৰ এপ্লিকেশ্যনটো। আপুনি যিকেইটা প্ৰয়োজন হয় সেইকেইটা দিব, কোনো কথা নাই। কিন্তু ইনষ্টল কৰি অ'পেন হোৱাৰ পিছত আপুনি এটা কাম কৰিব, এতিয়া ট্ৰুকলাৰত এটি একাউণ্ট খুলিব দিয়া হয়। এই ট্ৰুকলাৰত একাউণ্ট খোলোতেই আপোনাৰ গুৰুত্বপূৰ্ণ কামটো আপুনি কৰিব লাগিব। যেতিয়া আপুনি ট্ৰুকলাৰত একাউণ্টটো খুলি থাকিব, তেতিয়া আপোনাৰ হেণ্ডছেটটোত থকা চিমখনৰ ফোন নম্বৰটো আপুনি নিদিব। আপুনি বেলেগ এটা নৰ্মেল মোবাইলত ব্যৱহাৰ হোৱা চিম এখনৰ নাম্বাৰ এটা দিব। সেই নাম্বাৰটো দি একাউণ্টটো খুলিলে এটা OTP কোড যাব, OTP কোডটো দি আপুনি তাত ইনপুট কৰি দি একাউণ্টটো খুলি ল'ব। তেতিয়া আপোনাৰ হেণ্ডছেটটো এক্সেছ কৰিলেও আপোনাৰ ফোন নম্বৰটো এক্সেছ কৰিব নোৱাৰিব। ট্ৰুকলাৰ এপ্লিকেশ্যনে আপোনাৰ ফোন নম্বৰটো যদি এক্সেছ কৰিব পাৰে, তেতিয়া আপুনি হেণ্ডছেটত যিবোৰ পাৰ্মিশ্যন দিছে তাৰ উপৰিও আৰু অধিক তথ্য সংগ্ৰহ কৰি আপোনাৰ পৰা লৈ যাব পাৰে। গতিকে আপুনি এইটো প্ৰচেছ অৱলম্বন কৰিব, তেতিয়া ট্ৰুকলাৰ এপ্লিকেশ্যনটোৱে আপোনাৰ হেণ্ডছেটটো বেছিকৈ ৰিডিং কৰিব নোৱাৰিব। এইদৰে আপুনি নৰ্মেলি ট্ৰুকলাৰ এপ্লিকেশ্যনটোত একাউণ্টটো খোলাৰ পিছত আপোনাৰ ট্ৰুকলাৰ এপ্লিকেশ্যনটো যিটো আপোনাৰ জেনেৰেল ভাৰ্জন, সেই ভাৰ্জনটোহে আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই জেনেৰেল ভাৰ্জনটো আপুনি ব্যৱহাৰ কৰাই নকৰাই সমান, কিয়নো আপুনি ইয়াতে টপ যিবোৰ স্পামাৰ হয় সেই স্পামাৰবোৰ ব্লক কৰিব নোৱাৰে। আপোনাৰ কণ্টেক্ট লিষ্টত যদি কোনোবাই আপোনাক ফোন কৰি ডিষ্টাৰ্ব কৰে বা কিবা প্ৰব্লেম কৰে, তেতিয়াহ'লে সেইবোৰ কণ্টেক্ট আপুনি ব্লক কৰিব পাৰিব। কিন্তু টপ স্পামাৰ কলাৰ আৰু মেছেজিং যিবোৰ
সাইট আছে সেইবোৰক আপুনি ইয়াত ব্লক কৰিব নোৱাৰে। আপোনালোকে যদি ট্ৰুকলাৰ এপ্লিকেশ্যনটো আপোনাৰ হেণ্ডছেটত ইনষ্টল কৰি ইয়াৰ পৰা লাভ আদায় কৰিব বিচাৰিছে তেতিয়াহ'লে মই আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে ট্ৰুকলাৰ এপ্লিকেশ্যনটো যিটো পেইড ভাৰ্জন অৰ্থাৎ প্ৰিমিয়াম ভাৰ্জন যিটো আছে সেইটো আপোনালোকে ব্যৱহাৰ কৰক। এই ভাৰ্জনটো ব্যৱহাৰ কৰিলে আপোনালোকে বহুত টপ স্পামাৰ আৰু কিছুমান আপুনি তাতে এডছ দেখায় সেই এডছবোৰো আপুনি ব্লক হৈ যায়, কোনো এডছ নাহে আৰু টপ স্পামাৰবোৰ আপোনালোকে তাত ব্লক কৰিব পাৰিব। তাৰ উপৰি আৰু এটা সুবিধা আছে, আপোনাৰ নাম্বাৰটো যদি কোনো বেলেগ ট্ৰুকলাৰ ইউজাৰে যদি আপোনাক চেক কৰে, কোনে চেক কৰিছে, ক'ৰ পৰা চেক কৰিছে সেইটো তথ্য আপুনি চেক কৰি চাবৰ কাৰণে পাৰিব। এই ট্ৰুকলাৰ প্ৰিমিয়াম ভাৰ্জনটো পেইড ভাৰ্জন হয়, আপুনি ট্ৰুকলাৰক এটা বিগ এমাউণ্ট দিলেহে আপোনালোকক প্ৰদান কৰিব। কিন্তু মই আপোনালোকক এটি APK ফাইল আপোনালোকক প্ৰদান কৰিম। সেই APK ফাইলটো আপোনালোকে যদি ডাউনলোড কৰি লৈ মোবাইলত ইনষ্টল কৰে তেতিয়াহ'লে 1 টকাও খৰচ নকৰাকৈ আপোনালোকে এই ট্ৰুকলাৰ যিটো প্ৰিমিয়াম ভাৰ্জন হয় সেইটো আপোনালোকৰ হেণ্ডছেটত ইনষ্টল কৰি আপোনালোকে ইউজ কৰিব পাৰিব। কিন্তু তাৰ বাবে আপোনালোকে এটি কাম কৰিব লাগিব, এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৰ যিটো প্ৰিমিয়াম ভাৰ্জন আছে, যিটো APK ফাইল মোৰ ওচৰত আছে, সেই APK ফাইলটো যদি আপোনাক প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ চেনেলত যিটো জইন বটন আছে সেইটোলৈ যাই আপোনালোকে যিকোনো এটা প্লেনৰ মেম্বাৰশ্বিপ লৈ ল'ব। লৈ লোৱাৰ পিছত মই আপোনালোকক এই ট্ৰুকলাৰ এপ্লিকেশ্যনটোৰ যিটো প্ৰিমিয়াম ভাৰ্জন হয়, যিটো APK ফাইল হয়, সেই APK ফাইলটো মই আপোনালোকক প্ৰদান কৰিম আৰু কিদৰে ইনষ্টল কৰিব লাগিব তাৰ বিষয়ে মই সবিশেষ আপোনালোকক অৱগত কৰাম। কিয়নো এই ট্ৰুকলাৰ এপ্লিকেশ্যনৰ যিটো ভাৰ্জন মই নিজে ইনষ্টল কৰি ব্যৱহাৰ কৰিছোঁ তাৰ বিষয়ে এটি ভিডিঅ' বনোৱা ইউটিউব কমিউনিটি গাইডলাইনত নপৰে, গতিকে মই আপোনালোকক তাৰ বিষয়ে এই ভিডিঅ'টোত ক'ব নোৱাৰিম। যদি আপোনালোকে এই ট্ৰুকলাৰ এপ্লিকেশ্যনৰ APK ফাইলটো ল'ব বিচাৰে যিটো প্ৰিমিয়াম ভাৰ্জন হয়, আপুনি ট্ৰুকলাৰত 1 টকাও প্ৰদান কৰিব নালাগে, আপুনি বছৰ ধৰি ব্যৱহাৰ কৰিব পাৰিব। সেই ফাইলটো ল'বৰ কাৰণে আপোনালোকে প্লিজ মোৰ জইন বটনত যায় জইন হৈ লওক আৰু মিনিমাম এটা এমাউণ্ট দি আপুনি মেম্বাৰশ্বিপটো লৈ লওক। তাৰপিছত মই আপোনাক গোটেইখিনি ষ্টেপ বাই ষ্টেপ বুজাই দিম। তেন্তে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে সেইটো কৰিব। আৰু এতিয়ালৈ যদি বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু ওচৰত থকা যিটো ঘণ্টি আইকন আছে সেইটো প্ৰেছ কৰি যাব। তেন্তে আজিলৈ এই ভিডিঅ'টো মানে চাই থাকে মোৰ চেনেল কলংপৰি আড্ডা ফাইণ্ডিং দ্য ৰুট। জয় আই অসম।